खुलुमबाय जयगुरु जों बे सत्संग बिहार सिमेन्ट सापुरि बहाय श्री श्री आचार्य देवनि आशीर्वाद आरो श्री श्री अबिन दादानि बिथोन बादि 6 आरो 7 डिसेम्बर माने शनिबार देवबार बे साननैनि हाबाफारि लानानै जोङो तप'धायनि मुङै मोनसे उत्सव महोत्सव फाथिनो लानाय जादों। बेवहाय भेराइटिस जोंहा माने आर्टिस्टनिफ्राय आरम्भ खालामनानै गिदिर गिदिर आलासिफोर सत्संगनि गिदिर गिदिर मावथिफोर बिथांमोना नुजाफैगोन। गुबै माबाया प्रग्रामा एक्चुअली गाबोन जागोन। बेवहाय लोगोसेनो फ्रि मेडिकेल केम्पबो जागोन जे 40 जनसो डाक्टर बेवहाय नुजाफैगोन आरो मुलि सुलि गासिबो फ्रियै मोनगोन। बेवहाय बे उत्सवआव जों मिजिंथिदों ओनसोलनि दाब दाब जायगानि मानसिफ्रा फैनानै बे फ्रि मेडिकेल चेकआपनि फेसिलिटिखौ सुबिदाखौ आजावनांगौ आरो मुलिनि थाखाय जेबो गरसेबो फैसा होनाङा, डाक्टारनि थाखाय जेबो गरसेबो फैसा होनाङा। गतिके बेवहाय माने जाति बर्ण धर्म गासैखौबो नेवसिनानै आथोन जेबो साना हसिया गासिबो मानसिया बेवहाय फैनानै जानाय आरो बे मेडिकेलनि फेसिलिटि लानायजों लोगोसे धोरोमारि सावरायनाय मेल जागोन। बेफोरखौ खोनासंनानै जाहाथे जोंनि रायजोफ्रा अनज्लायनायनि लामायाव दावगानो हायो, गावजों गाव जों जाहाथे बयबो दावगानो हायो बेखौ मिजिंथिबाय। गासिबो बे ओनसोलनि मानसिफ्रा फैनानै जाहाथे नुजाफैयो। इतिमध्ये जोंहा क'क्राझारनिफ्राय आलासिफोरा सफैबाय, क'क्राझार उदालगुरि टंला बेनिफ्राय बाक्सा बायदिसिनानिफ्राय सफैबाय, खोलाहानिफ्राय फैगोन। मुथते नर्थ इस्टनि फ्राय गासै सत्संगि दादा माफोरा बेवहाय फैगोन आरोखि। बेवहाय मोनसे बाजारनिबो फेसिलिटि खालामनाय जादों जोङो, बाजारबो बेवहाय जागोन, बेवहाय बायनाय फाननाय बायदिसिनाबो दङ। जानाय लोंनायनि थाखाय जेबो गरसेबो फैसा होनाङा, टिकेट लानाङा, फ्रियै बयबो मोनजाजोबगोन। गतिके बयबो फैनानै बेवहाय बे उत्सवआव बाहागो लाफैनो थाखाय बयखौबो हांख्रायहरनाय जाबाय आरोखि। गोजोन्थों। जयगुरु। যোৱা 2024 চনৰ 11 নৱেম্বৰ তাৰিখে পৰম পূজ্যপাদ আমাৰ আচাৰ্যদেৱৰ জ্যেষ্ঠ পুত্ৰ পৰম পূজনীয় শ্ৰী শ্ৰী অবিন দাদাই আহি এই মন্দিৰ শুভ উদ্বোধন কৰিছিলে। আমাৰ ধেমাজি জিলাৰ এটা বিশেষ সৎসংগৰ মন্দিৰ এইখন। তেতিয়া ইয়াতে আচাৰ্য পৰিয়ালৰ এটা ইচ্ছা আছিল খুব ডাঙৰ এটা সৎসংগৰ উৎসৱ কৰাৰ। এতিয়া অহা মানে আমাৰ 6 তাৰিখ আৰু 7 তাৰিখ ডিচেম্বৰৰ এই দুটা দিন ইয়াতে এই আমাৰ তপোধায়নী উৎসৱ বুলি তেখেতে আশীৰ্বাদ কৰিছে উৎসৱটোৰ নাম। এই উৎসৱ ইয়াতে অনুষ্ঠিত হ'ব। আজি যিহেতু 6 তাৰিখ হৈছে, আজি আমাৰ কাৰ্যসূচী আছে স্বেচ্ছাসেৱকসকলৰ ৰেজিষ্ট্ৰেশ্যন আৰু গধূলিলৈ আমাৰ যুৱকসকলৰ মাজতে আলোচনা চক্ৰ আছে। অহাকালিলৈ মূল অনুষ্ঠান আছে আমাৰ ইয়াতে। আমাৰ লখিমপুৰ, ধেমাজি, মাজুলী আৰু পূব চিয়াং এই 4টা ডিষ্ট্ৰিক্ট লগ লাগি এই উৎসৱটো আয়োজন কৰা হৈছে। ইয়ালৈ আমাৰ অসমৰ বুলিয়ে নহয়, ৱেষ্ট বেংগল বা অৰুণাচল এই বিভিন্ন প্ৰান্তৰ পৰা ইয়াতে গুৰু ভাইসকল আহিব। দীক্ষিত অধীক্ষিত বহুত লোক আমাৰ ইয়াতে আহি সমবেত হ'ব। ইয়াতে আমি পৰমপ্ৰেমীয় শ্ৰী শ্ৰী ঠাকুৰৰ আদৰ্শ কি, আমি এই সদ্দীক্ষা কেলে গ্ৰহণ কৰিছোঁ, এইবিলাকৰ ওপৰত আলোচনা কৰা হ'ব। বিশেষভাৱে আচাৰ্যৰ ফালৰ পৰা এটা আশীৰ্বাদ কৰিছে যে আমি যিসকল যুৱচাম আছোঁ, ইউথ যিসকল আছে, উদীয়মান যুৱকসকল যিসকল আছে, যিসকলে দীক্ষাপত্ৰৰ কাম কৰিছে, তেখেতসকলক ইয়াতে বিশেষভাৱে প্ৰাধান্য দিবৰ কাৰণে আকৌ এবাৰ আমাৰ তাৰ পৰা নিৰ্দেশ কৰিছে। এই সকলোবিলাক ইয়াতে প্ৰতিফলিত হ'ব। আমি আশা কৰোঁ আপোনালোকে সকলোৱে আমাক সহযোগ কৰি এই অনুষ্ঠানটো সৰ্বাংগ সুন্দৰ কৰি তোলাত আপোনালোকৰ ভূমিকা থাকিব বুলি আমি আশা কৰিছোঁ। বিশেষভাৱে ইতিমধ্যে আমাৰ অসমৰ বিভিন্ন প্ৰান্তৰ পৰা গুৰুবাইসকল মাসকল আহি আছে। আমাৰ থকাৰ কাৰণে ব্যৱস্থা আমি কৰি দিছোঁ। প্ৰায় একেলগতে 10,000 মা দাদাসকলে থাকিব পাৰিব। আৰু ইতিমধ্যে আপোনালোকক ক'লেই যে আমাৰ ফ্ৰী কেম্প, মেডিকেল কেম্প আছে। মেডিকেল কেম্পৰ লগত অকল চিকিৎসাই নহয়, তেওঁলোকৰ যদি কিবা কাৰণত অপাৰেশ্যনো কৰিবলগীয়া হয়, ফিউচাৰো কৰিবলগীয়া হয়, এইটো আমাৰ শ্ৰী শ্ৰী আচাৰ্যদেৱে দায়িত্ব লৈছে। আৰু এইটো অনুষ্ঠানটি বিভিন্ন জেগাৰ পৰা বিভিন্ন দাদা মাসকলে এই অৰিহণাৰে এই অনুষ্ঠানটি কৰা হৈছে।
হৈছে আৰু সুন্দৰকৈ হ'ব বুলি পিনে আমাৰ এটা বিশ্বাস, তেওঁ ঠাকুৰৰ এটা বিশ্বাস। গতিকে আপোনালোকৰো কিন্তু একান্ত আমাৰ সহযোগিতা লাগিব। ইমিডিয়েটে আমাৰ ভলেণ্টিয়াৰসকলক বিভিন্ন স্থানত এপইণ্টমেণ্ট দিয়া হৈছে। প্ৰশাসনে আমাক সহায় কৰিছে, এয়া যিটো অগ্নি নিৰ্বাহকে সহায় কৰিছে, তেওঁলোকে আহি খবৰ লৈ গৈ আছে। এতিয়াও দেখিছোঁ আপোনালোকক প্ৰশাসনৰ বিষয়াসকল, পুলিচ বিষয়াসকল, তেওঁলোকে আমাক সম্পূৰ্ণকৈ গাড়ী মটৰৰ কাৰণে ব্যৱস্থা কৰি দিছে, ক'ত ৰাখিব লাগিব তেওঁলোকে দায়িত্ব দিছে। গতিকে প্ৰশাসনকো আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। মিনিষ্টাৰ MLA আমাক যথেষ্ট সহায় কৰি আছে। গতিকে তেওঁলোকেও আমাক খবৰ লৈ আছে। গতিকে মিনিষ্টাৰ MLAৰ লগতে সমস্ত আমাৰ এই 4খন জিলাৰ যি ভক্ত আছে বা ভক্ত নোহোৱা দাদা মা সকলোকে আমি নিমন্ত্ৰণ কৰিছোঁ। তেওঁলোকে যে আহে, কোনো আমাৰ আশা 50,000ৰ ওপৰত যাতে ইয়াত গেডাৰিং হ'ব পাৰে, সেই হিচাপে আমি ইয়াত ব্যৱস্থা কৰিছোঁ। খাদ্য ভাণ্ডাৰ আমি কৈছোঁ সন্ধ্যা খাব পাৰিব, ৰাতিপুৱা 10 বজাৰ পৰা ৰাতি 10 বজালৈকে খাদ্য চলিব। আজিৰ পৰাই চলি আছে, অহাকালিলৈ প্ৰচুৰ চলিব। গতিকে আপোনালোকক সৰু শেষত মই আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আপোনালোকৰ সহায় সহযোগিতা কামনা কৰিছোঁ। জয় গুৰু। Thank you.